জীৱনে এতিয়া জানা আহিবলে শিকিলে তোমাৰে যে শিলঘাটত এই বছৰৰ শেষৰটো বিহুৰ অনুষ্ঠান জুবিন গাৰ্গৰ। এইখন এই বছৰ বিহু ছিজনৰ শেষ বিহু, কালিৰ পৰা মই বিহু নকৰোঁ। এতিয়া অলপ গানৰ পৰা দূৰত থাকিম, এতিয়া হ'ব চিনেমাৰ কাম। ঝিলমিল শাড়ি পিঁধে আখরামে নাচিলে ও মোর ধনী গো মনে আমার মা দোল বাজায় খায় রে খায় ও ও মোর ধনী গো তোকে বড় মরম লাগি যায়। বহুত দিন প্ৰগ্ৰাম নকৰোঁ, আকৌ চিনেমাত সোমাম। কাঞ্চনজঙ্ঘা কামত লাগিম, মই আকৌ বম্বে যাম এডিটিঙৰ কাৰণে। চ' একেবাৰে আকৌ চিনেমাৰ পৰ্দাত লগ পাম যেতিয়া চিনেমা ৰিলিজ হ'ব। দ্বিতীয় শক্তিপীঠ হিচাপে খ্যাত শিলঘাটৰ কামাখ্যা মন্দিৰৰ সমীপত আয়োজিত বহাগী বিদায় অনুষ্ঠানত এয়া জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ। ৰসাল কথা আৰু গীতৰ লগতে জুবিনৰ মুখত পুনৰ নাহৰৰ প্ৰসংগ। বিহুৰ অনুষ্ঠান শেষ হলেও জুবিন পুনৰ আহিব শিলঘাটলৈ, কাৰণ শিলঘাটত জুবিনে ৰুব নাহৰৰ পুলি। নাহৰ ৰুই যাম সমগ্ৰ অসম বিভিন্ন জেগাত। আজি দিনত অহা হ'লে যে ৰাতি আহিলোঁ, মই জেগাটো ভালকৈ চাবলৈ নাপালোঁ, মোৰ চাব মন আছে। এদিন দিনত আহিম, গোটেই ঘূৰিম, ভালকৈ চাম আৰু ঢেৰ গছ ৰুই থৈ যাম ইয়াত চবৰ কাৰণে। থেংক ইউ। আৰু 5 জুন আহি আছে, ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে'। 5 জুন ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে'। সেইদিনা চবেই এজোপা হ'লেও গছ পুলি ৰুব, নিজৰ ঘৰত হওক, বেলেগত হওক, পাৰ্কত হওক, ক'ৰবাত হওক। প্ৰতি শৰতৰ প্ৰভাতী ফুলে ক'ব তোমাকে মোৰ কথা, প্ৰতি মেঘাৰীৰ নিশা জোনে ক'ব তোমাকে মোৰ ব্যথা, ধুমুহাৰ সতে জুবিনছ ফেন ক্লাবে মঞ্চতে জুবিনক নাহৰৰ পুলি উপহাৰ দিয়াৰ পিছতেই শিল্পীজনৰ মন্তব্য, মই মৰিলে চাগে নাহৰৰ খৰিৰে মোক জ্বলাব লাগিব। চ' নাহৰ পুলি, আকৌ নাহৰ মই মৰিলে নাহৰেৰে জ্বলাব লাগিব যেন পাইছোঁ। সহশিল্পীৰ গীতত এইবাৰ ড্ৰামো বজালে হাৰ্টথ্ৰবগৰাকীয়ে। মঞ্চত কি গীত গালে পত্নী গৰিমাৰ সৈতে কাজিয়া লাগে জুবিনৰ, সেই কথাও কৈ দিলে শিলঘাটৰ বিহু মঞ্চতেই। অ' নব, এতিয়া আৰু সেইটো গান গাই লাভ নাই। মোলৈ এজনী ছোৱালী চালিলে নাই, বিয়া কৰালোঁ, চুলিও পকিলে, আৰু দ্বিতীয়বাৰ বিবাহৰ কোনো প্লেন নাই, গতিকে সেইকাৰণে আজিকালি নাগাওঁ গানটো। আৰু এইফালে পিছফালে বহিয়ে আছে, এইটো বেছিকৈ গাই থাকিলে আকৌ কাজিয়া হ'ব ন।